নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষা অসম চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ নৱকান্ত বৰুৱাদেৱে ৰচনা কৰা উভতি নহাৰ কবিতাটোৰ দীঘল প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰশ্ন নম্বৰ 1, কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে বুজাই লিখা। উত্তৰ: উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটিত কবি নৱকান্ত বৰুৱাই জন্ম মৃত্যু সম্পৰ্কে থকা ৰোমান্টিক কবিসকলৰ যি লোকবিশ্বাস আৰু চিৰন্তন ধ্যান ধাৰণা সেইসমূহৰ বিপৰীতে এক বাস্তৱবাদী ধাৰণা আগবঢ়াইছে। জন্ম হ'লে মৃত্যু অনিবাৰ্য। জন্ম আৰু মৃত্যুৰ মাজৰ খন্তেকীয়া সময়ছোৱাই হৈছে জীৱন, আৰু জীৱনৰ অন্তিম পৰিণতিয়েই মৃত্যু। কবিয়ে জন্মৰ আঁৰত লুকাই থকা মৃত্যুৰ অনিবাৰ্যতাক স্বীকাৰ কৰি লৈছে যদিও মৃত্যুৰ পাছত পুনৰ এই পৃথিৱীলৈ উভতি অহাৰ কথাটো সমূলি মানি ল'ব পৰা নাই। কেৱল কবিয়েই নহয়, কবিৰ মতে এই সংসাৰৰ কোনো জীৱই মৃত্যুৰ পাছত পুনৰ পৃথিৱীলৈ উভতি নাহে। যদিওবা এই পৃথিৱী তথা ইয়াৰ প্ৰত্যেকজন মানুহৰ প্ৰতি কবিৰ মনত সীমাহীন ভালপোৱা আছে, তথাপি এই অপৰিসীম প্ৰেমেও যে কবিক পুনৰ এই পৃথিৱীলৈ ঘূৰাই আনিব নোৱাৰে সেই কথা তেওঁ ভালদৰে উপলব্ধি কৰিব পাৰিছে। জীৱন আৰু যন্ত্ৰণাৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। জন্মৰ পৰা মৃত্যুক পৃথক কৰিব নোৱাৰাৰ দৰেই জীৱনৰ পৰাও যন্ত্ৰণাক কাহানিও পৃথক কৰিব নোৱাৰি। মানুহৰ জীৱন পথত প্ৰতিবন্ধক ৰূপে দেখা দিয়া যন্ত্ৰণাক কবিয়ে তেওঁৰ জীৱনৰ চালিকা শক্তি বুলি অভিহিত কৰিছে। জীৱনটো দুদিনীয়া, ক্ষণভংগুৰ এই দেহটোৱে কেতিয়া কেনেকৈ এই সংসাৰৰ পৰা মেলানি মাগিব লগা হয় সেই বিষয়ে কোনো জ্ঞাত নহয়। কবিয়ে জানে যে তেওঁ এই পৃথিৱীৰ স্থায়ী বাসিন্দা নহয়। জীৱনৰ অন্তত এদিন তেওঁ মৃত্যুৰ হাতত ধৰি পৰলোকলৈ গমন কৰিব। কিন্তু কবি নিশ্চিত যে তেওঁৰ বিয়োগত পৃথিৱীখন শূন্য হৈ নাযায়। কবি নোহোৱা হোৱা পৃথিৱীখনত কাইলৈ পুনৰ জন্ম হ'ব এচাম নতুন মানুহৰ, যিয়ে কঢ়িয়াই আনিব তেওঁলোকৰ নিজ নিজ চিন্তাধাৰা তথা ন ন ধ্যান ধাৰণা। সেই চাম নতুন মানুহে নিজৰ দুখ যন্ত্ৰণাৰ ৰঙেৰে কবিৰ আপোন পৃথিৱীখনক নিজৰ মতে সজাই পৰাই ল'ব। দুখ যন্ত্ৰণাৰ বুকুৰ পৰা তেওঁলোকেও বুটলি ল'ব সুখৰ বকুল। তেওঁলোকৰ জীৱন বীণাত বাজি উঠিব সম্পূৰ্ণ নতুন সুৰ। পৰিৱৰ্তনৰ ধামখুমীয়াত কবি যেন অতীত হৈ পৰিব। এনেবোৰ কাৰণতে বাস্তৱবাদী চিন্তাধাৰাৰ কবিয়ে জীৱনৰ অন্তত হেৰাই যোৱা ৰঙত অকলে অকলে হাঁহিছে। তাৰ মাজতে পৃথিৱীখনৰ প্ৰতি থকা অপৰিসীম ভালপোৱাক পুনৰবাৰ দোহাৰিছে আৰু পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ কথা কবিয়ে দৃঢ়তাৰে ঘোষণা কৰিছে। প্ৰথম প্ৰশ্নৰ উত্তৰটো শেষ হৈছে। এতিয়া আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। উভতি নহাৰ কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ: উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটিত কবি নৱকান্ত বৰুৱাই জন্ম মৃত্যু সম্পৰ্কে ৰোমান্টিক কবিসকলে দিয়া ধাৰণাক নস্যাৎ কৰি তাৰ বিপৰীতে এক বাস্তৱবাদী ধাৰণা আগবঢ়াইছে। জন্ম হ'লে মৃত্যু অনিবাৰ্য। জন্ম আৰু মৃত্যুৰ মাজৰ সীমাবদ্ধ সময়েই জীৱন, আৰু জীৱনৰ অন্তিম পৰিণতিয়েই মৃত্যু। মৃত্যুৰ পাছত পুনৰ এই পৃথিৱীলৈ ঘূৰি বা উভতি অহাৰ কথাটো কবিয়ে মানি ল'ব পৰা নাই। ৰোমান্টিক কবিসকলৰ বিপৰীত মেৰুত থিয় হৈ কবিয়ে গভীৰ দৃঢ়তাৰে ঘোষণা কৰিছে যে কবিয়েই নহয়, কোনোৱেই এই পৃথিৱীলৈ পুনৰ উভতি আহিব নোৱাৰে বা নাহে। জন্ম হ'লে মৃত্যু যিদৰে অনিবাৰ্য, ঠিক সেইদৰে জীৱন থাকে মানে যন্ত্ৰণাও অনিবাৰ্য। সকলো মানুহৰ বাবে যন্ত্ৰণা প্ৰত্যাহ্বান। জীৱনটোত যন্ত্ৰণা আছে বাবেই জীৱনৰ মাধুৰ্য আছে। কবিয়ে জীৱনত লাভ কৰা যন্ত্ৰণাৰ পৰাই যন্ত্ৰণাক পৰাভূত কৰাৰ শক্তি লাভ কৰিছে। সেইবাবেই যন্ত্ৰণা কবিৰ বাবে জীৱনৰ প্ৰত্যাহ্বান নহয়, বৰং কবিৰ জীয়াই থকাৰ মন্ত্ৰ। জীৱনটো কবিৰ দৃষ্টিত হৰা জিকাৰ খেল নহয়, তাৰ বিপৰীতে জীৱন নিৰ্মল আনন্দৰ উৎসহে। কিন্তু তেওঁ জানে তেওঁৰ জীৱনলৈ এই ধেমালি কৰাৰ সুযোগ মাত্ৰ এবাৰেই আহিছে। গতিকে বকুলৰ সুবাসেৰে সুবাসিত কৰাৰ সুযোগো কবিয়ে এবাৰেই পাইছে। ৰূপান্তৰৰ বুকুৱেদি বগুৱা বাই বৰ্তমান কেতিয়া অতীত হয় আৰু ভৱিষ্যত কেতিয়া বৰ্তমানৰ বুকুত লীন যায় মানুহে গমকে নাপায়। কবিও এই পৃথিৱীৰ স্থায়ী বাসিন্দা নহয়, দুদিনৰ আলহীহে মাথো। জীৱনৰ অন্তত কবিও মৃত্যুৰ হাতত ধৰি গুচি যাব। কিন্তু কবিৰ পৃথিৱীখন শূন্য হৈ নাযায়। কবিৰ ঠাই পূৰাবলৈ নতুন এচাম মানুহ আহিব। তেওঁলোক চিন্তা চেতনা ধ্যান ধাৰণাৰে সম্পূৰ্ণ নতুন মানুহ।
পৰিৱৰ্তনৰ ধামখুমীয়াত কবি হৈ পৰিব অতীত। কবিৰ বাবে মৃত্যু জীৱনৰ ট্ৰেজেডি নহয়, বৰং জীৱনৰ অনিবাৰ্য অন্তিম পৰিণতিহে। সেয়ে কবিক মৃত্যুৰ ভয়ে কাতৰ কৰিব পৰা নাই। বাস্তৱবাদী কবিয়ে সেয়েহে জীৱনৰ অন্তত হেৰাই যোৱাৰ ৰঙত অকলে অকলে হাঁহিছে। কবিতাটোৰ অন্তত কবিয়ে সেই ভালপোৱাকে পুনৰবাৰ দোহাৰিছে আৰু পৃথিৱীলৈ পুনৰ উভতি নহাৰ কথা দৃঢ়তাৰে ঘোষণা কৰিছে। এইখিনিতে ২ নম্বৰ প্ৰশ্নৰ উত্তৰটো শেষ হৈছে। প্ৰশ্ন নম্বৰ ৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে? বুজাই লিখা। উত্তৰ: আধুনিক অসমীয়া কবিতাৰ এজন বলিষ্ঠ কবি নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতা এটি বাস্তৱবাদী চেতনাৰে চহকী সাৰ্থক কবিতা। কবিতাটিৰ কবিয়ে কবিৰ পিছত অহা নতুন মানুহৰ নতুন চেতনাক স্বাগতম জনাইছে। সেই ধ্যান ধাৰণাৰ মাজত পুৰণি কবিৰ একো চিন নাথাকে বুলি কৈ কবিয়ে আধুনিক চিন্তাৰ পৰিচয় দিছে। জন্ম হ'লে মৃত্যু অনিবাৰ্য। জন্ম আৰু মৃত্যুৰ মাজৰ খন্তেকীয়া সময়ছোৱাই হৈছে জীৱন আৰু জীৱনৰ অন্তিম পৰিণতিয়েই মৃত্যু। কবিয়ে জন্মৰ আঁৰত লুকাই থকা মৃত্যুৰ অনিবাৰ্যতাক স্বীকাৰ কৰি লৈছে যদিও মৃত্যুৰ পাছত পুনৰ এই পৃথিৱীলৈ উভতি অহাৰ কথাটো সমূলি মানি ল'ব পৰা নাই। কেৱল কবিয়েই নহয়, কবিৰ মতে এই সংসাৰৰ কোনো জীৱই মৃত্যুৰ পাছত পুনৰ পৃথিৱীলৈ উভতি নাহে। যদিওবা এই পৃথিৱী তথা ইয়াৰ প্ৰত্যেকজন মানুহৰ প্ৰতি কবিৰ মনত সীমাহীন ভালপোৱা আছে, তথাপি এই অপৰিসীম প্ৰেমেও যে কবিক পুনৰ এই পৃথিৱীলৈ ঘূৰাই আনিব নোৱাৰে, সেই কথা তেওঁ ভালদৰে উপলব্ধি কৰিব পাৰিছে। জীৱন আৰু যন্ত্ৰণাৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। জন্মৰ পৰা মৃত্যুক পৃথক কৰিব নোৱাৰাৰ দৰে জীৱনৰ পৰাও যন্ত্ৰণাক কাহানিও পৃথক কৰিব নোৱাৰি। মানুহৰ জীৱন পথত প্ৰতিবন্ধক ৰূপে দেখা দিয়া যন্ত্ৰণাক কবিয়ে তেওঁৰ জীৱনৰ চালিকা শক্তি বুলি অভিহিত কৰিছে। ৰূপান্তৰৰ বুকুৱেদি বগোৱা বাই বৰ্তমান কেতিয়া অতীত হয় আৰু ভৱিষ্যত কেতিয়া বৰ্তমানৰ বুকুত বিলীন হৈ যায়, মানুহে তাৰ উৰকে নাপায়। জীৱনটো দুদিনীয়া, ক্ষণভংগুৰ এই দেহটোৱে কেতিয়া কেনেকৈ এই সংসাৰৰ পৰা মেলানি মাগিব লগা হয়, সেই বিষয়ে কোনো জ্ঞাত নহয়। কবিয়ে জানে যে তেওঁ এই পৃথিৱীৰ স্থায়ী বাসিন্দা নহয়। জীৱনৰ অন্তত এদিন তেওঁ মৃত্যুৰ হাতত ধৰি পৰলোকলৈ গমন কৰিব। কিন্তু কবি নিশ্চিত যে তেওঁৰ বিয়োগত পৃথিৱীখন শূন্য হৈ নাযায়। কবি নোহোৱা হোৱা পৃথিৱীখনত কাইলৈ পুনৰ জন্ম হ'ব এচাম নতুন মানুহৰ, যিয়ে কঢ়িয়াই আনিব তেওঁলোকৰ নিজ নিজ চিন্তাধাৰা তথা ন ন ধ্যান ধাৰণা। সেই চাম নতুন মানুহে নিজৰ দুখ যন্ত্ৰণাৰ ৰঙেৰে কবিৰ আপোন পৃথিৱীখনক নিজৰ মতে সজাই পৰাই ল'ব। দুখ যন্ত্ৰণাৰ বুকুৰ পৰা তেওঁলোকেও বুটলি ল'ব সুখৰ বকুল। তেওঁলোকৰ জীৱন বীণাত বাজি উঠিব সম্পূৰ্ণ নতুন সুৰ। পৰিৱৰ্তনৰ ধামখুমীয়াত কবি যেন অতীত হৈ পৰিব। নতুন মানুহেৰে ভৰি পৰা পৃথিৱীখনত কবিৰ বিয়োগৰ কথা কোনেও গমকে নাপাব। কবি অবিহনেও সকলোবোৰ সুন্দৰৰূপে পৰিচালিত হ'ব। এই বিশাল বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত কবি যে মাথো এটি সৰু অংশহে, যাৰ অবৰ্তমানতো সংসাৰৰ সকলোবোৰ কাৰুকাৰ্য অলপো ক্ষত-বিক্ষত নোহোৱাকৈ আগৰ দৰেই চলি ৰ'ব। এনে এক প্ৰসংগতে নতুন দিনত এই পৃথিৱীত কবিৰ একো চিন-চাপ নাথাকিব বুলি তেওঁ ভাবিছে। এইখিনিতেই ৩ নম্বৰ প্ৰশ্নৰ উত্তৰটো শেষ হৈছে। প্ৰশ্ন নম্বৰ ৪। উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ: উভতি নহাৰ কবিতাটি কবি নৱকান্ত বৰুৱাৰ এটি সাৰ্থক বাস্তৱবাদী কবিতা। কবিতাটিত কবি বৰুৱাদেৱে জীৱনটোক এক ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰাৰ লগতে পৃথিৱীৰ প্ৰতি তেওঁৰ যি ভালপোৱা আছে সেই কথা অকপতে স্বীকাৰ কৰিছে। এই কবিতাটিত কবিয়ে মৃত্যুক এক নতুন দৃষ্টিৰে চোৱাৰ কথা পৰিলক্ষিত হৈছে। কবি জন্মান্তৰবাদত বিশ্বাসী নহয়। জীৱনৰ অন্তত মৃত্যুৰ হাতত ধৰি কবি গুচি যোৱাৰ পিছত পুনৰ এই পৃথিৱীলৈ উভতি নাহিলেও জীৱন আৰু জগতৰ প্ৰতি কবিৰ আছে অপৰিসীম ভালপোৱা। এই ভালপোৱাবোৰ তেওঁ বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। কবিতাটিৰ প্ৰথমতেই তেওঁ এনেদৰে উল্লেখ কৰিছে: মই জানো মই নাহোঁ, মই জানো কোনো নাহে, মাথোন এই পৃথিৱীখনক ভাল পাই গ'লো। যন্ত্ৰণা কবিৰ প্ৰিয় শব্দ। যি যন্ত্ৰণাই জীৱনটোক কণ্টকাকীৰ্ণ কৰি তোলে,
সেই যন্ত্ৰণা আকৌ কবিৰ জীৱনৰ চালিকা শক্তি। যন্ত্ৰণাক জীৱনৰ সৈতে সম্পৃক্ত কৰি তেওঁ জীৱনৰ প্ৰতি দুৰ্বাৰ ভালপোৱা প্ৰকাশ কৰিছে। যন্ত্ৰণাক জয় কৰি জীৱনক জয় কৰিব পৰা বাবে মানুহৰ পৃথিৱীখন কবিৰ বাবে খুবেই আপোন হৈ পৰিছে। জীৱনৰ প্ৰতি দুৰ্বাৰ প্ৰেমে তেওঁক পৃথিৱীৰ প্ৰেমত পেলাইছে। এইখিনিতে মন কৰিবা, মই ইয়াত এটা কোটেশ্যন দিছোঁ, যিটোত মই দুষাৰি লিখিছোঁ আৰু মাজৰ দুষাৰি ডট ডট দিয়া আছে। যিহেতু তোমালোকে যদি গোটেই চাৰিশাৰীয়ে জানা, চাৰিশাৰীয়ে লিখি দিবা, আৰু যদি নাজানা এনেদৰে দুষাৰি লিখি মাজৰ দুষাৰি ডট ডট দিলেও হ'ব। যিহেতু ইয়াত উত্তৰটোত তোমালোকে কোটেশ্যনৰ ভিতৰত লিখা কথাখিনি বৰ্ণনা কৰিয়ে দিছা, গতিকে নিৰীক্ষকজনে যেতিয়া বহীখন চাব তোমালোকৰ এই কথাখিনি জানিবই যে তোমালোকে ইয়াৰ পংক্তিটো জানা। গতিকে তোমালোকে এনেদৰে লিখিলেও ভুল নহয়। কিন্তু যদি তোমালোকৰ গোটেইখিনি লাইনে মনত থাকে তেতিয়াহ'লে 4টা লাইনে লিখি দিবা। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। সময়ৰ বালিত কবিৰ একো চিন নাথাকিব বুলি কবিয়ে আক্ষেপ কৰা নাই। দুখ যন্ত্ৰণাৰ ৰং সানি কবিৰ পুৰণি পৃথিৱীখন নতুন মানুহে সজাই পৰাই ল'ব বুলি কবিয়ে আশা কৰিছে। অথচ জীৱনৰ বকুল পাহ এবাৰেই বুটলি লোৱাৰ শেষ আৰু একমাত্ৰ সুযোগ গ্ৰহণ কৰি কবিয়ে জীৱনটো উদযাপনৰ মাজেৰে পৃথিৱীৰ প্ৰতি কবিৰ সীমাহীন ভালপোৱা অকপতে স্বীকাৰ কৰিছে। মই নাহোঁ, পৃথিৱী তোমাক ভাল পাই গ'লোঁ, তথাপিও মই নাহোঁ। এইদৰেই কবিতাটিত কবিৰ পৃথিৱীৰ প্ৰতি থকা সীমাহীন ভালপোৱা আৰু অনাবিল আনন্দ প্ৰকাশ পাইছে। এইখিনিতে এইটো প্ৰশ্নৰ উত্তৰ শেষ হৈছে। প্ৰশ্ন নম্বৰ 5, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক নম্বৰ, যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। উত্তৰ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আধুনিক যুগৰ উল্লেখযোগ্য কবি নৱকান্ত বৰুৱাদেৱৰ উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটিৰ পৰা উৎকলিত। কবিয়ে মৃত্যুৰ পাছত যে আৰু তেওঁ পুনৰ এই পৃথিৱীলৈ উভতি নাহে, সেই কথা প্ৰকাশৰ প্ৰসংগত উক্ত পদ্যফাঁকি ব্যক্ত কৰিছে। বাস্তৱবাদী কবি নৱকান্ত বৰুৱাদেৱে জন্মান্তৰবাদৰ বিপৰীত মেৰুত থিয় দি তেওঁ মৃত্যুৰ পাছত যে পুনৰ এই পৃথিৱীলৈ উভতি নাহে, সেই কথা নিঃসন্দেহে প্ৰকাশ কৰিছে। জন্মৰ পৰা মৃত্যুক যিদৰে পৃথক কৰিব নোৱাৰি, ঠিক সেইদৰে জীৱনৰ পৰাও যন্ত্ৰণাক পৃথক কৰিব নোৱাৰি। মানুহৰ জীৱন পথত প্ৰতিবন্ধক সেই যন্ত্ৰণা হৈছে কবিৰ জীৱনৰ মূল চালিকা শক্তি। কবিৰ মতে যন্ত্ৰণা আছে বাবেই জীৱনৰ মাধুৰ্য আছে, যিদৰে দুখ আছে বাবেই সুখৰ অস্তিত্ব আছে। সেয়েহে যন্ত্ৰণা কবিৰ জীৱনৰ প্ৰত্যাহ্বান নহয়, বৰং ই জীয়াই থকাৰ প্ৰেৰণাহে মাথোন। যন্ত্ৰণাক জয় কৰি জীৱনক জয় কৰিব পৰা বাবেই যন্ত্ৰণা কবিৰ জীয়াই থকাৰ মূল মন্ত্ৰ। কবিৰ দৃষ্টিত জীৱনটো এখন হৰা-জিকাৰ খেল নহয়, বৰং ই হৈছে নিৰ্মল আনন্দৰ উৎসহে মাথো। কিন্তু কবিয়ে জানে যে কবিৰ জীৱনলৈ এই ধেমালি কৰাৰ সুযোগ মাত্ৰ এবাৰেই আহিছে। গতিকে জীৱন বকুলৰ সুবাসেৰে সুবাসিত কৰাৰ সুযোগো কবিয়ে এবাৰেই পাইছে। এইখিনিতে এই ব্যাখ্যাটো শেষ হৈছে। খ নম্বৰ, কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰত বাজিব নতুন বীণা। সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। উত্তৰ, উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কবি নৱকান্ত বৰুৱাদেৱ বিৰচিত উভতি নহাৰ কবিতা শীৰ্ষক কবিতাটিৰ পৰা উৎকলিত। জন্মান্তৰবাদৰ ঘোৰ বিৰোধী কবি নৱকান্ত বৰুৱাদেৱে তেওঁৰ উভতি নহাৰ শীৰ্ষক কবিতাটিত কবিৰ পিছত আহিবলগীয়া নতুন মানুহৰ নতুন চেতনাক স্বাগতম জনাইছে। কবিয়ে সংসাৰ ত্যাগ কৰাৰ পিছত সেই নতুন ধ্যান ধাৰণাৰ মাজত যে পুৰণি কবিৰ একো চিন-চাপ নাথাকিব, সেই কথা বুজোৱাৰ প্ৰসংগতে কবিতাফাঁকি অৱতাৰণা পৰিলক্ষিত হৈছে। ৰূপান্তৰৰ বুকুৱেদি বগোৱা বাই বৰ্তমান কেতিয়া অতীত হয় আৰু ভৱিষ্যত কেতিয়া বৰ্তমানৰ বুকুত বিলীন হৈ যায়, মানুহে তাৰ উৰকে নাপায়। জীৱনটো দুদিনীয়া, ক্ষণভংগুৰ এই দেহটোৱে কেতিয়া কেনেকৈ এই সংসাৰৰ পৰা মেলানি মাগিব লগা হয়, সেই বিষয়ে কোনো জ্ঞাত নহয়। কবিয়ে জানে যে তেওঁ এই পৃথিৱীৰ স্থায়ী বাসিন্দা নহয়। জীৱনৰ অন্তত এদিন তেওঁ মৃত্যুৰ হাতত ধৰি পৰলোকলৈ গমন কৰিব। কিন্তু কবি নিশ্চিত যে তেওঁৰ বিয়োগত পৃথিৱীখন শূন্য হৈ নাযায়। কবি নোহোৱা হোৱা পৃথিৱীখনত কাইলৈ পুনৰ জন্ম হ'ব এচাম নতুন মানুহৰ।
যিয়ে কঢ়িয়াই আনিব তেওঁলোকৰ নিজ নিজ চিন্তাধাৰা তথা ন ধ্যান ধাৰণা। সেই চাম নতুন মানুহে নিজৰ দুখ যন্ত্ৰণাৰ ৰঙেৰে কবিৰ আপোন পৃথিৱীখনক নিজৰ মতে সজাই পৰাই ল'ব। দুখ যন্ত্ৰণাৰ বুকুৰ পৰা তেওঁলোকেও বুটলি ল'ব সুখৰ বকুল। তেওঁলোকৰ জীৱন বীণাত বাজি উঠিব সম্পূৰ্ণ নতুন সুৰ। পৰিৱৰ্তনৰ ধামখুমীয়াত কবি যেন অতীত হৈ পৰিব। এইখিনিতে এইটো প্ৰশ্ন উত্তৰ শেষ হৈছে। এইখিনিতে মই এটা কথা কওঁ, প্ৰত্যেকটো কবিতাৰ প্ৰশ্ন উত্তৰসমূহ মই যেতিয়া দিছোঁ তেতিয়াই মই এইটো কথা কৈছোঁ, আজিও কওঁ, মূল ভাৱটো ভালদৰে চাবা। কাৰণ এটা কবিতা খুব সীমিত পৰিমাণতহে লিখা থাকে। সেই কবিতাটোৰ মূল ভাৱটো উলিয়াই লৈ ইয়াত যিমানখিনি প্ৰশ্ন দিয়া থাকে মই গোটেই প্ৰশ্ন উত্তৰখিনি লিখিব লগা হয় বা তোমালোকেও লিখিব লাগে। যিহেতু মূল ভাৱটোৰ কথাখিনিকে গোটেই প্ৰশ্ন উত্তৰসমূহত মিলাই লিখিব লগা হয়, গতিকে একেখিনি কথাকে বহুতবাৰ লিখিব লগা হৈছে। মই ইয়াত একেখিনি কথাকে বাৰে বাৰে লিখিছোঁ বুলিয়ে তোমালোকে যে ইয়াৰ কথাখিনিকে এনেকৈয়ে লিখিব লাগিব সেইটো কথা নহয়। তোমালোকে মূল ভাৱটো ভালদৰে মনত ৰাখিবা। পৰীক্ষাত এটা কবিতাৰ পৰা এটা খুব বেছি দুটা প্ৰশ্ন আহে। যদি তোমালোকে মূল ভাৱটো জানা তেতিয়াহ'লে যিটো প্ৰশ্ন আহে গোটেই কথাখিনি মিলাই প্ৰশ্নটোত কি কথা সুধিছে সেইটো ভালদৰে বৰ্ণনা কৰি লিখিবা, তেতিয়াই তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।